हेलो गुड मर्निंग सकलोলৈ আৰু ৰাতিপুৱাই এগিলাস কুহুমীয়া গৰম পানীৰে মোৰ দিনটো আজি আৰম্ভণি আজি হৈছে ঈদৰ নেক্সট ডে মানে ঈদৰ পাঁচ দিনা ঈদৰ ব্লগটো দিলোৱে বাৰু দেখিছেই বহুত বেছি আশা কৰিছিল কিবা কিবি দেখুৱাম বুলি তেনেকুৱা ভাবা মতে একো নহল বৰষুণ পৰিলে বৰষুণত চব শেষ কৰি দিলে আজি হৈছে নেক্সট ডে আজিও আহিব ঘৰ আলহী বাহত বা ভিত্তি মানে মোৰ ভাগিনজনী থাকে হুজাই মানে তাই কলেজ হুজাই এই কাৰণে হুজাইতে তাই থাকে তাই যিহেতুকে কালিৰ পৰা এক্সাম থাকিব নাপালে বেচেৰি ঈদৰ দুদিনৰ আগত আহিছে কালি ঈদ গৈছে আজি যাবই কাৰণ অহা কালিৰ পৰা এক্সাম আছে সেইকাৰণে যাওঁতে মানে মই ইয়াতে সোমাই পেলাই দুপৰীয়া ভাতটো খাই পেলাই যাব আৰু মোৰ ফুলনিখন অকণমান আপোনালোকক দেখুৱাই দিওঁ ৰ'ব এদিন আছে এল'ভেৰা এইটো মৰি মৰি অৱস্থা নাই যেন তেন বাচিছে আৰু বচাইছোঁ তাৰপিছত এইটো নাম চামটো নাজানো আৰু এইটো এনেকৈ জোপোহা হৈছে আৰু কেইদিনমানৰ পৰা দেখিছিলোঁ সৰু সৰু ফুল আহিছে নাম চাম নাজানো আৰু চাগে এইটো ইন্দ্ৰমালতী সৰু সৰু কলি কলি আহি আছে এইবিলাক চাগে ফুলিব আৰু এইটো সেইটোৱে নাম নাজানো এইটো মই তেনেকৈ নাম নাজানো এইটোও নাম নাজানো এইটোতো আনাৰ পৰা এই চিষ্টেম মানে এই গতিতে বাঢ়িছে আৰু ইমানেই বাঢ়িছে তেনেকৈ মই আকৌ হেৰি দেখা নাই আৰু এইটোৰ নামো নাজানো এইটো ফুলিছিলে কিন্তু এতিয়া নাই আৰু তো সেয়াই আৰু এইডাল ওপৰত এনেকৈ দি দিছোঁ দীঘলে ঘৰ এনেকৈ আহিছে এডালৰ মই নাম নাজানো কোনোবা জানিলে ক'বচোন কি নাম কমেণ্টত এডাল হৈছে মানি প্লাণ্ট তললৈকে এনেকৈ আহি গৈছে আৰু এডাল হৈছে মোৰ স্নেক প্লাণ্ট এইটোৰ নাম নাজানো আৰু এইটোও নাম চাম নাজানো দুডাল বেলেগ বেলেগ কিন্তু মই একেলগত দি দিছোঁ এটা টাবতে আৰু এইটো হৈছে লাকি বেম্বু সৰু হৈ আছে পুলিটো ডাঙৰ হয় নাই এইটো হৈছে মোৰ লাকি বেম্বু ইমান মস্ত হৈ গৈছে ওখ আৰু এইটো হৈছে মই তগৰ ফুল এবাৰ ৰুইছিলোঁ আৰু দুটা ফুলিছিলোঁ ধুনীয়াকৈ এইখিনি জেগাত আৰু এতিয়াও চাগে ফুলিব এইটো কলি পেলাই আছে তাৰপিছত এইটো নাম নাজানো এইটো নাম নাজানো এইটো লাকি বেম্বু তো এইবিলাকে আৰু এইয়াতে নাম চাম নাজানো কিন্তু মই ভাল লাগে কাৰণে ৰুইছোঁ আৰু এইটো হৈছে গোলাপ সেই কলি পেলাই আছে এইবিলাকো ফুলিব এইডাল হৈছে জবাই পইচাগে এইডাল জবা বহুত কলি চলি পেলাই আছে ফুলিব চাগে এইবিলাক আৰু সেইখনেই আৰু মোৰ সৰু বাগিচাখন ভালকৈ দেখুৱাম বাৰু পিছত এদিন আৰু ফুল আছে সেইখিনি পিছত দেখুৱাম বাৰু মই ভালকৈ আজি এইখিনি ওচৰত থকাৰ কাৰণে মানে বাৰাণ্ডাতে এইখিনি আছিলে কাৰণে দেখুৱাই দিলোঁ পিছত ভালকৈ আৰু দেখুৱাম হেল্ল' এভৰিৱান কি হ'ব আপোনালোকৰ ভালনে আশা কৰিছোঁ সকলোৰে ভালেই হওক সকলোৱে বহুত থাকক শান্তি থাকক সুস্থ থাকক তাৰে সদায় কামনা কৰোঁ লগতে মোৰতো ভালেই তাকে আৰু ভিডিঅ' আৰম্ভ কৰি দিলোঁ আৰু আজি ঘৰত আলহী আহিব মই ভিডিঅ'টো আৰম্ভ কৰিম মই ল'লোঁ হয় কিন্তু কি দেখুৱাম আৰম্ভ কৰি দিছোঁ মই তেনেকৈ আৰু নকৰিমনো কিয় সদায় এনেকৈ থাকোঁ কৰিম মানে এনেকৈ ৰখি আছে এইবাৰ ভাবিছোঁ নাই যি হয় হ'ব আগত ভিডিঅ'টো কৰি যাওঁ তাৰপিছত পিছৰ কথা তো তাকে সেই আৰু বাহঁত আহি আছে তো যা যোগাৰ অলপ কৰোঁগৈ তো সেয়াই আৰু দিনটো কি হয় আপোনালোকে লগত থাকক দেখুৱাই থাকিম আৰু চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই আকৌ লগ পাম হেল্ল' গা চা ধুই পূৰা আজৰি আৰু আলহী আহি পোৱাই নাই আমাৰ আলহীলৈকে পূৰা বাট চাই আছোঁ গাটো নোধোৱালৈকে কিবা কামৰ ভেজাল নমৰা লাগি থাকে কাম লাগিয়ে থাকে তো অলপ চলপ কাম আছিলে পাকঘৰত সেইখিনি কৰি মেলি আজৰি হৈ গাটো একদম ধুই পেলাই পূৰা এতিয়া ৰখি আছোঁ আলহীৰ কাৰণে আলহী আহি পোৱাই নাই আৰু আলহী আহি পেলাইতো দেখুৱামেই আৰু ভিতৰত চাই থাকিব দেই শেষলৈকে আলহী কৈ আছোঁ আলহী নহয় একো ঘৰৰে মানুহ কিন্তু হ'লেও মানে এতিয়া কালি ঈদ গৈছে আজি আহিব তাই আলহী বুলিয়ে ধৰি লৈছোঁ আৰু আলহীয়ে কৈ আছোঁ আলহী নহয় দেই ঘৰৰে মানুহ চাই থাকিব ভিডিঅ'টো হাঁহি দি আছোঁ কোন আহিব আজি আমাৰ ঘৰত কোন আহিব বাসন্তী বাই কোন আহিব আলহী আহি পালেহি আমাৰ বাইদেউ কোৱা কিবা এটা আমাৰ কমন হাই বাইদেউ বেগত কিবা আমাৰ বাসন্তী বাইদেউ গাড়ীত বমি চমি কৰি আহি পুৰা ৰেষ্ট দেখাই দিম মুখখন এবাৰ আমাৰ মেইন বস্তু ৰিকিকে নানিলে সেইকাৰণে বেয়া লাগি আছে বাৰু এই আমাৰ ভিনদেউ মুখখন দাঙি দিয়া ভিনদেউ কোৱা কিবা এটা এনেকুৱা হেল্ল' হাই এনেকৈ কোৱা হাই কওকচোন আপুনি এনেকৈ হাই কওক এবাৰ কওক নাই এবাৰ হাতখন এনেকৈ দিয়ক মুখেৰে ক'ব হাই এনেকৈ কওক হাই এনেকৈ হাতখন এনেকৈ দি এনেকৈ লৰাই দিয়ক হাই আমাৰ ভিনটি লাজুকা
আজি আমাৰ আলহী অহাৰ কাৰণে স্পেচিয়েল পাৰ মাংস পটল ফ্ৰাই আমাৰ বাচন্তি ভাত খাই আছে গৰম মাংস গৰম কৰি আছে আৰু এইটো এটা পোলাও দাইল কথা পাতি আছো ৰাতিয়া দেখুৱাই দিয়ে मेरे टूथपेस्ट में नमक नहीं है तुम्हारे टूथपेस्ट में नमक है नहीं तुम्हारे तुम्हारे भी नहीं है বাহাদুৰ যাবৰে হ'ল ইয়া যাব ওলাইছে আৰু কোৱা যাবাগৈ আকৌ কেতিয়া আহিবা 1 বছৰ পিছত মটন খাবা চকলেট ওলাল যাবৰ কাৰণে এতিয়া মানে হাতটাই যাবগৈ হৈ যায় কোৱাগে এটা ছাবস্ক্ৰাইবটো কোৱা এবাৰ ছাবস্ক্ৰাইব বাই বাই নেহমা গাড়ীত উঠাৰ লগে লগে তাই গা বেয়া লাগি আহে আৰু সেইকাৰণে বেছি দিয়া নেকি আছে আলহী যোৱাৰ পিছৰ পৰিৱেশ ৰুমৰ অৱস্থা নাই পাকঘৰটো আৰু নাই আলহী গ'ল আৰু এতিয়া কাম কৰিব লাগিব পাকঘৰ অৱস্থা নাই ৰুমৰ অৱস্থা নাই এইবিলাক চব ঠিক ঠাক কৰি লওঁ তাৰপিছত আকৌ আহি আছে লগ পাম আপোনালোকক চব কাম চাম কৰি অকণ ৰেষ্ট লৈ বাপৰে কথা ক'ব দিয়া আকৌ আমি যাব ওলাইছো আজি অকণমান ফুৰিব কালি নাপালো ৰাস্তাৰ ঘূৰি আহিলো এয়া আমাৰ গাঁৱৰ ধুনীয়া পৰিৱেশ পুৰা এইফালে ধান খেতিটো নাই হোৱা নাই অলপ দূৰত কৰিছে মৰাপাটৰ খেতি এফালে ওলাই আহিছো ভাল লাগে আৰু ঠাণ্ডা মাত বোল নাই মানুহৰ আনিছা হাচিপা লাইক কৰিব আৰু কি সাবস্ক্ৰাইব কৰিব কোৱাচোন লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব সাৰপ্ৰাইজ কৰিব সানসেটৰ টাইম ভাল লাগে ন এনেকুৱা টাইমত ওলাই আহি পেলাই আৰু এক কৰিছে ধান খেতি দুজনী পুৰা দৌৰি আছে আৰু ন সেইখন ডাঙৰ এখন পাচলি খেতি ভাবিছিলো যে দেখুৱাম বুলি কিন্তু সময় নাই আজি নেদেখুৱাম সন্ধিয়া হ'ল আমি ঘৰতে যাম এতিয়া সদায় এফালে অহা যোৱা কৰোঁ দেখোঁ ভাবোঁ সোমাম বুলি তেনেকৈ সুবিধাই নহয় সোমাবৰ কাৰণে আৰু আজি এফালে আহোঁতে ভাবিছিলোঁ সোমাম নিজেও চাম আৰু আপোনালোককো দেখুৱাম বুলি বহুত ডাঙৰ খেতি তো আজি টাইমে নহ'লে সন্ধিয়া হ'ল বেলি ডুবিল দেখিছে আৰু এতিয়া ঘৰত যামগৈ আনিছে পৰি যাবা ঘৰত যামগৈ তো আকৌ আহিম কেতিয়াবা এদিন ভালকৈ আহি দেখুৱাম আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে মানে এতিয়ালৈকে যদি চাই আছে প্লিজ লাইক লগাই নাযাব আৰু কমেণ্টত জনাব কেনেকুৱা পৰে আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চবৰে ভাল হওক লগতে মোৰো আকৌ লোকৰ মতে বেলেগ ভিডিঅ'ত আজিলে